বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম দেৱী দুৰ্গাৰ উৎপত্তি আৰু মহিষাসুৰ বধ সম্পৰ্কে। নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈবিক অসমীয়াৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিয়ে যেন ইয়াৰ দ্বাৰা আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকলৈ গৈ থাকিব। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। হিন্দু মহাকাব্যৰ মহাশক্তিশালী অসুৰসকলৰ ভিতৰত মহিষাসুৰৰ নাম বিশেষভাৱে উল্লেখনীয়। তেওঁ আছিল ৰম্ভ নামৰ এক অসুৰৰ পুত্ৰ। মহিষাসুৰৰ জন্ম হৈছিল এক ম'হৰ গৰ্ভৰ পৰা আৰু সেইবাবেই তেওঁৰ নাম মহিষাসুৰ হৈছিল। মহিষাসুৰে সংসাৰ জয় কৰাৰ পৰিকল্পনা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাক তপস্যা কৰা আৰম্ভ কৰিলে। প্ৰায় দীঘলীয়া সময়জোৰা তপস্যাৰ অন্তত ব্ৰহ্মা সন্তুষ্ট হয় আৰু মহিষাসুৰক কি বৰ লাগে সুধিলে। তেতিয়া মহিষাসুৰে অমৰত্বৰ বৰ বিচাৰিলে, কিন্তু ব্ৰহ্মাই ক'লে যে এই বৰ কেতিয়াও প্ৰদান কৰিব পৰা নাযাব, ই সৃষ্টিৰ বিৰুদ্ধ। এটা জীৱই জন্ম ল'লে তাৰ মৃত্যু নিশ্চিত, গতিকে তুমি ইয়াৰ সলনি এটা কঠিন বৰ বিচাৰা। তেতিয়া মহিষাসুৰে বহু ভাবি গুণি অৱশেষত ব্ৰহ্মাক ক'লে যে হে প্ৰভু, মোক এনে বৰ প্ৰদান কৰক যাতে কোনো দেৱতা নৰ যক্ষই মাৰিব নোৱাৰে। যদি মোৰ মৃত্যু হয় তেন্তে কেৱল স্ত্ৰীৰ হাততহে, আৰু তেওঁ যাতে ত্ৰিদেৱৰ শক্তিও লগত থাকে। তেতিয়া ব্ৰহ্মাই সেয়ে হওক বুলি তাৰ পৰা প্ৰস্থান কৰিলে। বৰদান লাভ কৰাৰ পাছত মহিষাসুৰ সমস্ত সংসাৰ নিজৰ প্ৰদানত কৰিবলৈ সকলোতে আক্ৰমণ চলালে। মহিষাসুৰে স্বৰ্গ আক্ৰমণ কৰি সকলো দেৱতাক পৰাজিত কৰিলে আৰু তাৰ পৰা খেদি পঠায়। ইয়াৰ বাহিৰেও মহিষাসুৰ ক্ষমতাৰ ৰাগীত বলীয়ান হৈ সকলোৰে ওপৰত অত্যাচাৰ চলোৱাও আৰম্ভ কৰিলে। সমস্ত সংসাৰক বিপদমুক্ত কৰিবৰ বাবে সকলো দেৱতা ত্ৰিদেৱৰ ওচৰ পায় আৰু এই সমস্যাৰ সমাধানৰ কথা ক'লে। ইয়াৰ পাছত সকলো দেৱতা আৰু ত্ৰিদেৱ মিলি তেওঁলোকৰ উৰ্জাৰ দ্বাৰা এক সুন্দৰ মহিলাৰ জন্ম হয়। তেওঁৱেই আছিল দেৱী দুৰ্গা। দেৱী দুৰ্গাৰ শৰীৰৰ অংগ প্ৰত্যেকজন দেৱতাৰে উৰ্জাৰ দ্বাৰা উৎপন্ন হৈছিল, যেনে মহাদেৱৰ উৰ্জাৰ দ্বাৰা মুখ, যমৰাজাৰ উৰ্জাৰ দ্বাৰা চুলি, বিষ্ণুৰ উৰ্জাৰ দ্বাৰা দুই বাহু, ইন্দ্ৰৰ উৰ্জাৰ দ্বাৰা উদৰ, ব্ৰহ্মাৰ উৰ্জাৰ দ্বাৰা ভৰি, অগ্নিৰ উৰ্জাৰ দ্বাৰা দুই নয়ন দেৱী দুৰ্গাৰ উৎপন্ন হৈছিল। এনেদৰে দেৱী দুৰ্গাৰ উৎপত্তিৰ পাছত সকলো দেৱতা মিলি তেওঁক অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰে, যেনে ভগৱান বিষ্ণুৱে চক্ৰ, মহাদেৱে ত্ৰিশূল, বৰুণদেৱে শংখ, ব্ৰহ্মাই কৰমণ্ডল, বায়ুদেৱে ধনুষৰ, ইন্দ্ৰই বজ্ৰ, কালদেৱে তৰোৱাল আদি প্ৰদান কৰে। ইয়াৰ পিছত ত্ৰিদেৱ সহিত সকলো দেৱতাই দেৱীৰ জন্মৰ উদ্দেশ্যকৈ মহিষাসুৰ বধৰ বাবে প্ৰাৰ্থনা কৰে আৰু সেই মৰ্মে দেৱী দুৰ্গাই মহিষাসুৰক নিপাত কৰিবৰ বাবে বিন্ধ্যাচল পৰ্বতত গৈ স্থিতি লয়। সেই কথা ইতিমধ্যে মহিষাসুৰে গম পায় আৰু দেৱীক বিবাহ কৰোৱাৰ মন কৰি বিবাহৰ প্ৰস্তাৱ দি দূত প্ৰেৰণ কৰে, কিন্তু দেৱীয়ে তাক অস্বীকাৰ কৰি তাৰ সলনি মহিষাসুৰক যুদ্ধ কৰিবলৈহে দূতৰ আগত কৈ পঠায়। এই বাৰ্তা পাই মহিষাসুৰ অত্যন্ত ক্ৰোধিত হয় আৰু দেৱীক বন্দী কৰি আনিবলৈ সৈন্য প্ৰেৰণ কৰে, কিন্তু দেৱীয়ে যুদ্ধত সকলো সৈন্য বধ কৰে। ইয়াৰ পিছত মহিষাসুৰে পুনৰ তেওঁৰ সুদক্ষ সেনাপতিসকল আৰু নিজৰ পুত্ৰসকলক যুদ্ধ কৰিবলৈ পঠায়। এই সকলোৱে দেৱীৰ বিৰুদ্ধে ভীষণ যুদ্ধ আৰম্ভ কৰে, কিন্তু তেওঁলোকো দেৱীৰ শক্তিৰ আগত টিকিব নোৱাৰিলে আৰু এটা এটাকৈ সকলোৱে দেৱীৰ হাতত নিজৰ প্ৰাণ আহুতি দিয়ে। সকলোৱে মৃত্যু হোৱাৰ পাছত অৱশেষত উপায়ন্তৰ হৈ মহিষাসুৰ নিজেই যুদ্ধস্থলীলৈ গ'ল আৰু সেইখনৰ অন্ত পৰিল যাৰ অপেক্ষাত সমস্ত সংসাৰ আছিল। ইয়াৰ পিছত দুৰ্গা আৰু মহিষাসুৰৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হ'ল। মহিষাসুৰে নানান অস্ত্ৰ শস্ত্ৰ দেৱীলৈ নিক্ষেপ কৰে, কিন্তু দেৱীয়েও তাৰ প্ৰত্যুত্তৰ হিচাপে মহিষাসুৰৰ সকলো অস্ত্ৰ শস্ত্ৰ ধ্বংস কৰি পেলায়। ইয়াৰ পাছত মহিষাসুৰে নিজৰ ৰূপ সলোৱা আৰম্ভ কৰে। এবাৰ মহিষাসুৰে মহৰ ৰূপ লয় আৰু দেৱীৰ ফালে খেদা মাৰি যায়। তেতিয়া দেৱীয়ে গদাই মহটোক কোবাই বগৰাই দিয়ে। তেতিয়া মহিষাসুৰে মহৰ ৰূপ
ৰূপৰ পৰা নিজৰ নৰৰূপলৈ প্ৰায় আহিছিলেই, কিন্তু সেই সময়তে দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত ত্ৰিশূলেৰে আঘাত হানে। অৱশেষত দেৱী দুৰ্গাৰ প্ৰহাৰত মহিষাসুৰে মৃত্যু বৰণ কৰে। ইয়াৰ পাছতে সমস্ত সংসাৰ মহিষাসুৰৰ কবলৰ পৰা ত্ৰাণ পায়। আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটি নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছে। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।